এতিয়া কোন লাইট জ্বলিলে বাহিৰৰ লাইট এইটো হৈ গ'ল বাহিৰৰ লাইট ইটো দিব সেইটো ভিতৰত দেই এয়া একো বিল দিব নালাগে মানে ঠিক আছে এইফালে আহি গ'ল আমাৰ চকী এইফালে টেবুল এইফালে আলনা আকৌ এইফালে আহি গ'ল বিচনা এতিয়া গগনে আকৌ নিজৰ নতুন ঘৰখনত বা নিজৰ গোটেই নতুন ইণ্টেৰিয়ৰত আকৌ এয়া শুৱাই দিয়া হৈছে আৰু মুঠতে এয়া হৈ গ'ল গগনৰ দেখিছে ন মিচিকে হাঁহি দেখিলে চবেই ভাল পায় আমিও খুবেই ভাল পাওঁ সেয়াই এতিয়া মুঠতে এনেকৈ চফাকৈ ৰাখিলে কাৰণ ভাল লাগে ন এয়া হাঁহিলে এই হাঁহিটো দেখিয়ে চবতছে ভাল লাগে চবৰে ভাল লাগে ই যেতিয়া গগনে যেতিয়া হাঁহে নাই নাম করলাম যে আমাকে যে সব লেগে কিতাবর ওই সব আমাকে ঘর বানাই দেন বনাই দিম বুলি কৈছিলো হয় নাই বানালি এই যে আমি আজি সোলাৰ পেনেল বা এই যে ঘৰখনত আমি টিংপাত ব্যৱহাৰ কৰিছোঁ এইবিলাক বস্তু আমাক পাৰ্থ চেতিয়া দাই আগবঢ়াইছে তেখেতে আচলতে থাকে অষ্ট্ৰেলিয়াত কিন্তু ঘৰ অসমত নিজৰ কৰ্মক্ষেত্ৰত অষ্ট্ৰেলিয়াত থাকিবলগীয়া হয় আৰু তেখেতে কণ্টেক্ট কৰি পেলাই কিবা না কিবা এটা আগবঢ়াব বিচাৰিছিলে আৰু তেখেতক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ প্ৰজেক্ট পুনৰ অসমত সহযোগিতা আগবঢ়োৱাৰ বাবে বহুত বহুত ধন্যবাদ পাৰ্থ দা